মোৰ কথা মান আছে নাৰ্ছজনীক কোন লগাব পাৰে তাইক ডক্টৰে সন্দেহ কৰিছে সেইকাৰণে আপোনাক কৈছো মাত্ৰ এটা কথা মতে আদিৰ যাতে বিশেষ অনিষ্ট নহয় এটেকো কৰিবলৈ কৈছে অনিষ্টও নকৰিবলৈ কৈছে বুজা না আপুনি আদিক এটেক কৰাৰ লগে লগে হস্পিটেলৰ চিকিউৰিটি ভাল নহয় বুলি আদিক আমি চিনাকি নাৰ্ছিং হোমত ভৰ্তি কৰাম তাৰপিছত আৰু আমাৰ চিন্তা নাই বাহ বেকগ্ৰাউণ্ডটো কিন্তু এবাৰ আপুনি একদম বেলেগকে ভাবিছে যিটো কৰিবলৈ কৈছো সেইটো কৰক কাইলৈ আজি এতিয়াই এইটো কথা ইহঁতৰ আজিহে গম পালো জুলুঙাৰ মেকুৰীটো মোৰ ভোক লাগিছে খাবলৈ কিবা দিয়া ফ্ৰিজতে আছে লৈ খালেই হ'ল লৈ খাম আৰু মই দিব লাগিব হ'ব দিয়া মই নিজেই লৈ লম চৰি দেউতা এই সকলোবোৰ তোমাৰ কাৰণে কৰিছোঁ তোমাৰ মন সলনি হৈছে তুমি মোৰ জীৱনত কি সেইটো মই এতিয়াহে বুজি পাইছোঁ ফ্ৰিজত দেখোন একোৱে নাই নিজেই তাৰমানে ৰান্ধি খাব লাগিব বহিছে মই দাদাৰ লগত ৰাস্তাত আহি থাকোঁতে নতুন প্ৰজেক্ট এটা ষ্টাৰ্ট কৰিম বুলি ভাবি আছো তাকেই কথা পাতি আহি আছিল তোমালোকৰ কোম্পানী যি মন যায় তাকে কৰিব পাৰা আপুনি মোক তেনেকৈ কৈছে যে আপুনিওতো কোম্পানীৰ পাৰ্টনাৰ হয় পাৰ্টনাৰ হয় কিন্তু পাৰ্টনাৰ হোৱাৰ আগতে যে মই তোমাৰ হাজবেণ্ড হয় এই কথাটো পাহৰি নাযাবা এনিৱে অল দ্য বেষ্ট ছাকচেছ হোৱা মিষ্টাৰ বৰুৱা মই কি ৰান্ধিম মন মিছেছ বৰুৱা আহিলে আহক মোৰ ভোক লাগিছে মোৰ কাৰণে কিবা এটা ৰান্ধক মই পাকঘৰত সোমাম মহাভাৰতত ৰাৱণ ওলোৱাৰ দৰে আচৰিত হৈছে যে আপোনাৰ ঘৰ আপোনাৰ কিচেন আপুনি নোসোমালে কাষৰ ঘৰৰ মানুহ আহি সোমাব নেকি আহক ৰান্ধকী ই মোক এনেকৈ অৰ্ডাৰ দি থৈ গ'ল যে অৰ্ডাৰ দিয়া নাই পুতেকে মাকক ৰান্ধিবলৈ কৈছে ইটছ চিম্পল চিম্পল এক মিনিট মন ইয়াতে থাকিব নেকি এইটো প্ৰশ্নৰ কিবা প্ৰয়োজন আছে বুলি মই ভবা নাই এখন মনৰো ঘৰ সি বাহিৰত থাকিলেহে প্ৰশ্ন হ'ব পাৰে কিটচেনত মই একো ৰান্ধিব নোৱাৰো দেউতা চান্দিনী আহা ৰ'ব ই পাগলে খং উঠিলে পাগল বুলি ওলাই যায় বেয়া নাপাব একো নহয় কোৱা কোৱা কওঁ জানেনে পাগলৰ পুৱাৰ পৰাই কোনো দেখা দেখি নাই চবতে বিচাৰিছো ক'তোৱে নাই ঘৰলৈ আহিছে নেকি সি ৰুমতে আছে কি দেখিছে ফোনটো ৰিচিভ নকৰে আৰে কৈ দিলেতো হ'ল না ক'ত আছ মানুহটো টেনচন দি থাকে ঐ ল'ৰা ঐ পাগল আহ মই নাযাওঁ মই ইয়াতে থাকিম ঐ কি ধেমালি কৰি আছ এইবিলাক হা বল ধেমালি কৰা নাই তই যা মই নাযাওঁ হ'ব দে তেতিয়াহ'লে ময়ো ইয়াতে থাকিম নাযাওঁ বস্তি চান্দিনী তুমি অলপ ৰেষ্ট লোৱা এটাও কলৈকো যাব নালাগে দেখিলি মোৰ এক্টিং কেনেকুৱা পালি অভাৰ কৰিছ Dove asked, what is the right length for hair? Till here. This.
বিষটো ভাল পাবি। কি আছিলো ইমান তিতা? কি আছিলে পিছত কম। থানাত কেনেকুৱা গ'ল কচোন? ঠিকে আছে। DSP ছাৰো আহিল। বাৰে বাৰে দাসে কৰা ষড়যন্ত্ৰৰ বলি মই হ'ব লগাৰ কাৰণে দুখ কৰিছে। দেখিলি প্ৰিয়া তোৰ বাবে লাকি। তাইৰ সৈতে বিয়া ঠিক হোৱাৰ লগে লগে তোৰ চব প্ৰব্লেম ঠিক হৈ গ'ল। এক মিনিট, বিয়া ঠিক হৈ গ'ল মানে? ঠিক হৈ গ'ল। ইয়াত আৰু মানে কিডাল আছে? অহা মাহৰ 28 তাৰিখে লগ্ন মিলিছিল। জোৰোণ আৰু বিয়া একেলগে। মা তই বেছি দৌৰা-দৌৰি কৰিছ নেকি? কিনো দৌৰা-দৌৰি কৰিলো? মই চব জানি বুজিয়ে কৰিছো। তই নাই বুজা মা। প্ৰেম মোৰ স্বভাৱ নাজানে। মই কি ভাল পাওঁ কি বেয়া পাওঁ নাজানে। মই তেওঁৰ কথা নাজানো। তেনেকুৱা এটা কথাত বিয়াৰ দৰে সম্পৰ্ক এটা কেনেকৈ হ'ব? তই এবাৰ ভাবি চাবিচোন। মোৰ মতে প্ৰিয়াৰ ফালৰ পৰা তোক আৰু বুজিব নালাগে। তাই দুদিন ধৰি এখন ঘৰলৈ নিজেই আহিছে। তোৰ লগত বিয়া হ'ম বুলিহে এখন ঘৰলৈ আহিছে। মোৰ মতে তাই তোক বুজি পাইছে। কিন্তু তই যদি তাইক বুজিব খুজিছ তহঁত দুটা এদিন কথা পাত। মোৰ দৰে নহ'ব মা। নোৱাৰ যদি কেনেকৈ তই তাইৰ বিষয়ে জানিবি? এটা কাম কৰ, আমি দুয়োটাই আজি আবেলি সোণাপুৰলৈ যাওঁ। ঘৰত গৈ তাইৰ লগত ভালকৈ কথা পাতিবি। ৰ মই ফোন কৰি দিওঁ। এই ৰচোন, কাম নাই নেকি তোৰ? লাজত পেলাই মাৰিবি। থেংক গড, ৰক্ষা ছাৰ অকলেই আছে। ছাৰেহে মোক বচালে বচাব আৰু। গুড মৰ্ণিং ছাৰ। মৰ্ণিং মৰ্ণিং। ৰ'ব, আপোনাৰ মেডাম ভিতৰতে আছে, মই মাতি দিছোঁ। এক্সকিউজ মি ছাৰ, মোৰ আপোনাৰ লগতহে কাম আছিল। মোৰ লগত কি কথা আছে? মই কোম্পানীৰ 5% শ্বেয়াৰ হোল্ডাৰহে। ছাৰ আপুনি তেনেকৈ নক'ব। আজি যে অফিচত এইবোৰ ঘটনা ঘটি আছে তাৰ কাৰণে কিন্তু দায়ী ময়ো। মোৰ বেকগ্ৰাউণ্ডটো খুব বেয়া হৈ গৈছে ছাৰ। OC ছাৰেও কথাবোৰ গম পাইছে। তেখেতে এতিয়া মোক মনে মনে থাকিবলৈ কৈছে। শাস্তি দিলেও আপত্তি নাই। আপোনাক কথাখিনি ক'ব পাৰি। মনটো এতিয়াহে শান্তি লাগিছে। আপুনি ইচ্ছা কৰিলে মোক জেলত ভৰাবও পাৰে। আপত্তি নাই ছাৰ। এক মিনিট, কি জৰুৰী কাম আৰু কাৰ লগতে? ভণ্টিৰ? নহয়, বৰুৱা ছাৰৰ লগত। কালি শপত। জোৱাইৰ লগত আকৌ কোম্পানীৰ কি জৰুৰী কথা? কোৰ্টৰ পৰা নটিচ আহিছে ছাৰলৈ। ময়ূৰ বিবাহ চক্ৰৱৰ্তী মৰাৰ লগে লগে কণ্ডিশ্যনটো বেলেগ হ'ল। এতিয়া ৰিজাল্ট ছাৰৰ পক্ষত। ই আল্টু ফাল্টু বকি আছে। ই ৰিজাল্ট বেলেগ হ'ব। ময়ূৰ বিবাহ চক্ৰৱৰ্তী ঠগ আছিলে বুলি পুলিচৰ ৰিপৰ্ট কোৰ্টত পালে। এতিয়া কোম্পানীৰ পাৱাৰ অফ এটাৰ্নি অট'মেটিকেলি বৰুৱা ছাৰৰ পক্ষলৈ যাব। কি? এইবোৰ মোৰ বেকগ্ৰাউণ্ডটো খুব বেয়া হৈ গৈছে ছাৰ। OC ছাৰেও কথাবোৰ গম পাইছে। তেখেতে এতিয়া মোক মনে মনে থাকিবলৈ কৈছে। শাস্তি দিলেও আপত্তি নাই। আপোনাক কথাখিনি ক'ব পাৰি। মনটো এতিয়াহে শান্তি লাগিছে। আপুনি ইচ্ছা কৰিলে মোক জেলত ভৰাবও পাৰে। আপত্তি নাই ছাৰ। পাৱাৰ অফ এটাৰ্নিৰ এই ফাইলটো শ্ব' কৰি আপুনি আপোনাৰ হাতলৈ আনিব পাৰিব ছাৰ। কিন্তু আপোনাৰ হাতত সময় খুব কম। ট্ৰায়েল পিৰিয়ড শেষ হ'বলৈ বেছি দিন নাই। কি বেছি দিন নাই? মোৰ কথা কৈছোঁ মাই মেডাম। মই যিবোৰ নহয়, ফুকনৰ দৰে এমপ্লয়ী এজন আমি পাইছোঁ, গতিকে আমাৰ লাগ বুলিবই পাৰিম। মই কাইলৈৰ পৰা অফিচলৈ যাম।
অফিচত বহুত খেলি মেলি হৈছে সেইবোৰ মই চাব লাগিব আপুনি অফিচলৈ যাব কিয় মই যাব নালাগে নেকি বেয়া নাপাব আপুনি অফিচলৈ গৈ বিশেষ একো কৰিবলগীয়া নাই পাৱাৰ অফ এটৰ্নি মোৰ নামত আছে বুলি পাহৰিলে নেকি আৰু সকলোবোৰ ডকুমেণ্টছত দেখোন মোৰে চাইন লাগে কি কথা কয় কিয় পাহৰি কিন্তু কোম্পানীৰ এক তুমি নাজানা এসপ্তাহৰ ভিতৰত ময়ূৰ বিভাসে ৰিকমেণ্ড কৰা পাৱাৰ অফ এটৰ্নিৰ ভেলু যাব কি হয় মেডাম এই কোৰ্টৰ পৰা নটিচ আহিছে তাকে ছাৰক আহি দিলোঁ ভালেই হ'ব ৰবা কোম্পানীটো আকৌ আগৰ দৰে হৈ পৰিব আপোনাৰ গা বেয়া এইটো দেহালৈ আপুনি অফিচলৈ নগলেও হ'ব নেকি মায়ে ঠিকেই কৈছে দেউতা এই বেমাৰী দেহাটোৰে আপুনি অফিচলৈনো কিয় যায় সেয়া চান্দিনীয়ে কথাটো বুজিছে নহয় মই আছোতো চম্ভালিব পাৰিম নহয় অফিচ অকল আপুনি চম্ভালিব নালাগে মা আমি চম্ভালিম বেকগ্ৰাউণ্ডটো নুবুজিলোঁ মেডাম আজিৰ পৰা মাৰ লগত ময়ো অফিচলৈ যাম কি তুমি দেখোন অফিচৰ একোৱেই নাজানা অফিচলৈ গৈ কি কৰিবা কাম কৰিলেহে শিকিব চান্দিনী যোৱা তুমি ওলোৱা এওঁলোকৰ লগত তুমিও অফিচলৈ যাবা আজিৰ পৰা আৰু বেলেগকে ওলাবলৈ কি আছিল দেউতা বলক মা অ' মা এইবাৰ কিন্তু যুদ্ধ এখন হ'ব গুড মৰ্ণিং গজেন মৰ্ণিং দত্তদা মই আজি অলপ সোনকালেই আহিলোঁ আজি মই ৰেজিগনেশ্যন ছাবমিট কৰিম ৰিপৰ্টিং পিৰিয়ডটোত জব কণ্টিনিউ কৰিম তাৰপাছত আকৌ বৰুৱান কোম্পানী বাই বাই ছাৰৰ কোম্পানীটো এনেকৈ এৰিবলৈ বেয়াই লাগিছে কিন্তু উপায় নাই মামা ছাৰ আৰু মেডামৰ মতে আমি কাম কৰিব নোৱাৰোঁ কোম্পানী আৰু বাকী বহুতে ৰিজাইন দিয়াৰ কথা ভাবিছে ইয়াৰ পাছত ক'ত সোমাম বুলি ভাবিছে শ্বৰ্ট লিষ্ট কৰি থৈছোঁ চাওঁ হেল্ল' হেল্ল' ফুকন কি চান্দিনী মেডামক অফিচলৈ পঠাইছে ছাৰে কিন্তু কিয় মই কিন্তু একেবাৰে বুজি পোৱা নাই হেল্ল' ফুকন দত্তদা কি হ'ল ছাৰে বোলে চান্দিনী মেডামক আজিৰ পৰা অফিচলৈ পঠাইছে মই কিন্তু একেবাৰে ধৰিব পৰা নাই সেইজনে চাগে বেলেগ কাৰণত এনেকৈ কৈছে বাদ দিয়ক আপুনি ব্যৱস্থা কৰি থওক ভাগিনক মই আপোনাৰ হস্পিটেললৈ আনি আছো চিয়'ৰ গুড মৰ্ণিং মামা ছাৰ আপুনি অলপ ৰাখকচোন ফুকন আপুনি আমাৰ ঘৰলৈ আহিল যে অফিচিয়েল বেকগ্ৰাউণ্ড এটাৰ বাবে আহিব লগা হ'ল আপোনাক মই অফিচিয়েল কাম কৰিবলৈ কৈছিলো নে বেলেগ কাম কৰিবলৈ কৈছিলো আপোনাক কি কৰিব পাৰো সেয়া পাহৰিলে নেকি নাই পাহৰা মামা ছাৰ কিন্তু এই কামটো জৰুৰী আছিল আপোনাৰ কামটো 2 এদিনতে কৰি দিম দিয়ক এক মিনিট কি জৰুৰী কাম আৰু কাৰ লগত ভণ্টিৰ নহয় বৰুৱা ছাৰৰ লগত কালি শপত জোৱাইৰ লগত আকৌ কোম্পানী কি জৰুৰী কথা কোৰ্টৰ পৰা নটিচ আহিছে ছাৰলৈ ময়ূৰ বিবাহ চক্ৰৱৰ্তী মৰাৰ লগে লগে কণ্ডিশ্যনটো বেলেগ হ'ল এতিয়া ৰিজাল্ট ছাৰৰ পক্ষত কি আল্টু ফাল্টু বকি আছে ই ৰিজাল্ট বেলেগ হ'ব ময়ূৰ বিবাহ চক্ৰৱৰ্তী ঠগ আছিলে বুলি পুলিচৰ ৰিপৰ্ট কোৰ্টত পালে এতিয়া কোম্পানীৰ পাৱাৰ অফ এটাৰ্নি অট'মেটিকেলি বৰুৱা ছাৰৰ পক্ষলৈ যাব কি আপোনাৰ ভাল লাগিছে ন মই জানো আপুনি ভাল পাব আৰু এটা ভাল খবৰ আছে বৰুৱা ছাৰৰ গা বেয়া যে সেইকাৰণে অফিচ যাব পৰা নাই সেইকাৰণে চান্দিনী মেডাম বোলে আজিৰ পৰা আমাৰ অফিচলৈ যাব কি এক্সকিউজ মি মামা ছাৰ মই মানে সোনকালে অফিচলৈ যাব লাগে অফিচটো ঠিক ঠাক কৰিবগৈ লাগে চান্দিনী মেডাম অফিচলৈ আহি আছে নহয় গতিকে অফিচৰ বেকগ্ৰাউণ্ডটো ধুনীয়া হ'ব লাগিবতো আহিছো মামা ছাৰ চান্দিনী মেডামক আমি আদৰণি জনাই লওঁ নেকি প্ৰথম আহিব যে কালিৰ শপত গুড মৰ্ণিং কিবা
যেন হৈছে চান্দিনী অফিচলৈ গৈছে চানমাৰী চান্দি সহযোগ কৰিলে ভিৱাছ